হাই গাইছ আপোনালোকৰ খবৰ কেনেকৈ নিশ্চয় ভাল মোৰ খবৰ ভালেই দেখছো আহকচোন ইন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ আজি মিনি ব্লগটো হৈছে মানে মাংস আৰু ৰুটি খাম যিহেতু সকলোৰে মানে চৰ্দি লাগি আছে ঘৰৰ সেইকাৰণে আৰু ময়ো পুৰা একদম তেল চেল বহাই দিলোঁ যিহেতু গেছত দি কিনে পুৰা অলপ পাঁচফোৰণ দিছোঁ মছলা বেছি কিনে মছলা খালি যিহেতু মানুহৰ পেটৰ অসুখ হয় সেইকাৰণে মানে মছলাটো অলপ কমেই খাব লাগে আৰু আমি মছলাটো অলপ কম খাওঁ যিহেতু অলপ হাই দিছোঁ মানে জিৰা গুড়া অলপমান দিছোঁ বেছি দিয়া নাই জিৰা গুড়াটো মানে অন্যায় নকৰে যিহেতু জিৰা গুড়া অলপমান দিছোঁ আৰু ঘৰতে বানি লৈছোঁ যিহেতু জিৰা গুড়াটো আৰু দি কিনে পুৰা একদম মাংসখিনি লাৰি কিনে ভাজি লৈছোঁ ভাজি লৈ কিনে অলপমান ভাজাৰ পিছত নিমখ দি দিছোঁ মই নিমখখিনি দি আৰু ভাজি কিনে অলপমান পানী দিছোঁ দি কিনে পানী দি কিনে আলুখিনি মানে সিজাৰ কাৰণে পানী অলপমান দি আলুখিনি সিজাৰ পিছত আলুখিনি মানে অলপ ভাঙি দিব লাগিব যিহেতু আলুখিনি সিজাৰ মানে মই দেউতাই মানে কি কৰি আছে চাই আহিলোঁ দেউতাই মানে ৰুটি হেৰি কৰি আছে বেলি কিনে বাহিৰতে জুই ধৰি কিনে তাতে পুৰি আছে আৰু আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে চাওকচোন আৰু অলপ পাছতে মানে ৰুটি হ'ল ময়ো খালোঁ আজি ভিডিঅ'টো ইমানখিনিতে সামৰি দিলোঁ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব পেজত চাইছে পেজটো ফ'ল' কৰি দিব ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাই বাই গাইছ